নমস্কাৰ। আজি মই পাঠ কৰিবলৈ ওলোৱা কবিতাৰ শিৰোনাম বোৱাৰী। দেউতা, তোমাৰ ৰাণীৰ দৰে ছোৱালীজনী আজি বোৱাৰী হ'ল। জানানে দেউতা, এই নতুন ঘৰখনত মোৰ ইচ্ছা অনিচ্ছাৰ কোনো দাম নাই। গোটেই দিনটো ঘৰৰ সকলোৰে ইচ্ছা পূৰণতে ব্যস্ত থাকিবলগীয়া হয়। আগতে মই ভুল কৰিলে মা আৰু তুমি মৰমেৰে সকলো বুজাই দিছিলা, কিন্তু এতিয়া দেখোন সকলোবোৰ ওলোটা দেউতা। তোমাৰ মনত আছেনে মা, মই যেতিয়া বেছি দেৰিলৈকে শুই থাকিছিলোঁ আৰু তুমি মোক মাতি মোৰ ৰুমলৈ গৈ মোৰ মূৰত তোমাৰ কোমল হাতৰ পৰশ বুলাই কৈছিলা, মাজনী তোমাৰ গা বেয়া নেকি? তেতিয়া যে মোৰ কিমান ভাল লাগিছিল। কিন্তু আজি মোৰ গা বেয়া হ'লেও কাৰো পৰা অকণমান যত্নও নাপাওঁ মা। এতিয়া মোৰ সঁচাকৈ গা বেয়া হ'লেও মই অভিনয়হে কৰা হয়। দিনটোৰ কৰ্মব্যস্ততাৰ পিছত এখন্তেক জিৰাবলৈ বুলি ৰুমলৈ গ'লেও এতিয়া প্ৰশ্ন কৰা হয়, কিহৰ ভাগৰ ইমান এই সৰু সৰু কামবোৰ কৰোঁতেই? দুপৰীয়া অন্নমুঠি গ্ৰহণ কৰি অলপ শুই দিওঁ ভাবিলেও এতিয়া আৰু জীয়ৰীৰ কালৰ দৰে মন গ'লেই শুব নোৱাৰোঁ মা। এইবোৰ কথা ভাবিয়েই কেতিয়াবা দুচকু সেমেকি উঠে। কিমান মৰমেৰে আদৰেৰে তোমালোকে যে মোক ডাঙৰ কৰিলা, এতিয়া কাৰোবাৰ মৰমৰ মাত এষাৰ শুনাটোও যেন সপোন হৈ পৰিছে মা। জানানে দেউতা, কেতিয়াবা যৌতুকক লৈও বহু কথাই শুনিব লগা হয়, কিন্তু তোমালোকে দিয়া আদৰ্শ আৰু সংস্কাৰৰ বাবেই মই প্ৰতিবাদ নকৰি আঁতৰি ফুৰিব চেষ্টা কৰোঁ। কাৰণ তুমি এইটো মোক বিয়াৰ দিনা কৈছিলা, এই নতুন ঘৰখনেই এতিয়া মোৰ ঠিকনা। সেয়েহে সকলোৰে লগত মিলা প্ৰীতিৰে হাই কাজিয়া নকৰাকৈ থাকিব লাগিব আৰু শাহুমা আৰু শহুৰ দেউতাৰ কথা শুনিব লাগিব। তোমালোকৰ কথা শুনাৰ দৰে আজিও মই সেয়াই কৰি আছোঁ দেউতা, তুমি কোৱাৰ দৰে। কিন্তু তোমালোকৰ কথা আৰু নতুন মা দেউতাৰ কথাৰ মাজত বহুত পাৰ্থক্য আছে দেউতা। তুমিয়েই কোৱাচোন, কিমান আৰু সহ্য কৰিম? মানসিকভাৱে সদায় ধৰ্ষণৰ বলি হোৱাৰ উপৰিও কেতিয়াবা শাৰীৰিকভাৱেও ধৰ্ষণৰ বলি হ'ব লগা হয় দেউতা। মোৰ দৰে চাগে প্ৰত্যেকজনী নাৰীয়েই হয়তো এই ধৰ্ষণৰ বলি প্ৰায়েই হ'ব লগা হয়। তেওঁলোকেও চাগে কত ৰাতি মোৰ দৰে চকু পানী টুকি পাৰ কৰিছে ন? এতিয়া ভালকৈ বুজিছোঁ দেউতা, এজনী ছোৱালীক ৰাণীৰ দৰে ৰাখিম বুলি হয়তো বহুজনে প্ৰতিশ্ৰুতি দিব পাৰে, কিন্তু এজনী ছোৱালীৰ সকলো ইচ্ছা পূৰণ কৰি ৰাণীৰ দৰে ৰখাৰ ক্ষমতা কেৱল এজন দেউতাকৰহে থাকে। জীয়ৰী কালত ভাবিছিলোঁ মোৰ হ'ব লগা শহুৰ শাহুক নিজৰ মা দেউতাৰ দৰে মৰম কৰিম, এজনী ছোৱালীৰ দৰে যত্ন ল'ম তেতিয়া তেওঁলোকেও মোক নিজৰ জীয়ৰীৰ দৰে মৰম কৰিব। কিন্তু মই হাজাৰবাৰ চেষ্টা কৰিও তেওঁলোকৰ মন জয় কৰিব পৰা নাই দেউতা।
সঁচাকৈয়ে ছোৱালী হৈ জন্ম লোৱাটো সহজ কথা নহয়। সেয়া মই ভালদৰে বুজি উঠিছোঁ। মই ইমানখিনি ত্যাগ কৰাৰ পিছতো দেখোন ময়েই দোষী। নিৰ্যাতনৰ বলি হওঁ ময়েই। ছোৱালী হৈ জন্ম লৈ জীয়াই থকাটো বহুত কষ্টকৰ দেউতা। কিন্তু দেউতা, তুমি চিন্তা নকৰিবা। তোমাৰ ছোৱালী ইমান দুৰ্বল নহয়। তোমাৰ ছোৱালী এগৰাকী ভাল বোৱাৰী হ'বই। মোৰ বিশ্বাস আছে দেউতা, মই পাৰিম। মাথো তুমি আশীৰ্বাদ কৰিবা দেউতা।